বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে বৰষা ৰাণী বিষয়া খবৰটো নিশ্চয় গম পাইছে। তেওঁ অতি সোনকালে এটি ভাল খবৰ দিবলৈ গৈ আছে। আজি এই ভিডিঅ'টোত আপোনালোকক বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ এটি নতুন খবৰ দিবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। বৰষা আৰু ভাস্কৰৰ খবৰটো শুনি আপোনালোকে নিশ্চয় ভাল পাইছে আৰু বৰষা ৰাণী বিষয়াৰ ভাল খবৰটো পাবলৈ আপোনালোক আগ্ৰহী হৈ আছে। ভাস্কৰ বৰুৱাই এই ভাল খবৰটোৰ মাজতেই তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্টৰি আপডেট কৰি লিখিছে যে তুমি মোৰ লগত থাকিলে মোক আৰু একো নালাগে। আৰু ভাস্কৰৰ এই ষ্টৰিটো বৰষা ৰাণী বিষয়াই তেওঁ নিজৰ ষ্টৰিটো আপডেট দিছে। চ' ইয়াৰ পৰাই আমি গম পালোঁ যে বৰষা ৰাণী বিষয়াৰ প্ৰতি ভাস্কৰৰ মৰম কিমান। তেওঁলোক দুয়ো যাতে সদায় এনেকৈ হাঁহি থাকে তাৰেই কামনা কৰিলোঁ। তো বন্ধুসকল, এইটোৱে আছিল বৰষা ৰাণী বিষয়াৰ নতুন আপডেট। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।